আজি কিয় তই ইমান দেৰি কৰিলি হা ঘৰৰ পৰা আহোঁতে ইমান কাম পৰি আছে বিহু আহি পালেহি গোটেই ঘৰৰ কাপোৰ কানি পৰা আদি কৰি ঘৰখন চফা কৰিব আছে তোৰ সেইবোৰ খবৰ নাই তই জানি বুজি দেৰিকৈ আহিছ ন আজি বাইদেউ আজি মই ল'ৰা ছোৱালীহালক স্কুলত থ'ব গৈছিলোঁ দেউতাকৰ গাটো ভাল নাই যে সেইকাৰণে তোৰ সদায় সদায় এটা এটা বাহানা ওলাই থাকে ন যা সোনকালে পাকঘৰলৈ বাচনবোৰ ধুবলৈ আছে আৰু শুন আজি পৰ্দাবোৰ ধুই থৈ যাবি বাইদেউ মানে বিহু বুলি ময়ো ঘৰৰ কাম কৰাই নাই নহয় ভাবিছোঁ আজি সোনকালে যাওঁ ঘৰলৈ দেউতাকৰো গা ভাল নাই আৰু বাইদেউ পাৰে যদি 2 টকামান এডভান্স দিবচোন বিহুত ল'ৰা ছোৱালীহালক কাপোৰ কানিও কিনি দিবলগীয়া আছিলে আৰু বজাৰ সমাৰো কৰিবলৈ আছিলে হ'ব হ'ব পাছবেলা আহি লৈ যাবি এতিয়া যা পাকঘৰলৈ মালতী এই 500 টকাটো থৈ দে বিহু বুলি ল'ৰা ছোৱালীকেইটাক নতুন কাপোৰ দিব লাগিব নহয় আমি নল'লেও হাজিৰা কৰি পোৱা পইচা তই ভালকৈ থৈ দে যা আপুনি চিন্তা কৰি থাকিব নালাগে মই বাইদেউৰ পৰাও টকা ধাৰে বিচাৰিছোঁ বিহু বুলি যিমান যি হ'লেও দৈ চিৰা পিঠাৰ কাৰণে বৰা চাউল কেইটামানটো কিনিবই লাগিব ন আমি দুখীয়া মানুহ তেওঁলোকৰ নিচিনা জাক জমকতা কৰিব নোৱাৰিলেও নিজৰ বিহুটোতনো কেনেকৈ খালী হাতখনে থাকোঁ হয় দিম যা মা তই চিন্তা নকৰিবি তই মাত্ৰ ভালকৈ পঢ়া শুনা কৰ মা বাকী তোক যি লাগে আমি যোগাৰ দিম যেনেকৈ হ'লেও যাবি তোৰ যি মন যায় কৰিবি এইবাৰ বিহুত মই তোক বাধা নিদিওঁ এতিয়া যা আমাৰ ওচৰৰ পৰা ডাঙৰ মানুহে কথা পাতিলে থাকিবলৈ নাপায় নহয় ওচৰত শিখা এই মোনাটো ধৰাচোন ইয়াত দৈ চিৰা তোমাক যিমান যি লাগে বিহুৰ কাৰণে সকলোখিনি আছে আৰু কিবা আনিব লাগিব নেকি বজাৰৰ পৰা এতিয়াই কৈ দিয়া পাছত কিন্তু মই নাযাওঁ আৰু তুমি সাজি কাচি ক'লৈ যোৱা এই বিহুৰ বতৰত এই বিহুৰ পাছতে ভোট নহয় জানো তাকে গগৈনে বহুত দিনৰ পৰা লগ ধৰি আছিলে মিটিঙলৈ যাবলৈ তাকে যাওঁ শুনিছানে দৈখিনি ফ্ৰিজত ৰাখি থৈ দিবা মোৰ এতিয়া সময় নাই নালাগে মিটিং চিটিং যাবলৈ চৰকাৰৰ পৰানো কি সুবিধাডাল পাইছে ইমান দিনে হেৰি গগৈনীক কৈ দিয়া নাযাওঁ বুলি আৰু সেই বিহুৰ পিঠা বনাব কোনে তুমি যদি সেই ঘূৰি ফুৰা নিজেতো ক'লো নিনিয়ে কোনোবাই লগ ধৰিলেও মোক যাব নিদিয়া মানে ঘৰখনত সোমাই থাকিব লাগে আৰু দিনটো কাম কৰি ন তোমাৰ মতে বাইদেউ আপুনি মোক পাছবেলা বিহুৰ কাৰণে টকা এডভান্স দিম বুলি কৈছিলে সেইকাৰণে আহিলোঁ দিম তই অলপমান ৰচোন বাহিৰতে বাইদেউ সন্ধিয়া লাগিবৰ হ'ল মই বজাৰলৈও যাব আছে এতিয়া যদি নাযাওঁ ৰাতিলৈ ভিৰ হৈ যাব বজাৰ আপুনি যদি টকাটো দিয়াহেঁতেন মই গুচি যাব পাৰোঁ মই তোক দিম বুলি তোক কৈছিলোঁ মালতী কিন্তু ঘৰৰ কাৰণে বিহুৰ বজাৰ কৰোঁতে সকলোবোৰ টকা শেষ হৈ গ'ল আৰু তই যদি এনেকৈ এডভান্স বিচাৰি থাক সদায় সদায় মই ক'ৰ পৰা দিম তই কচোন কিন্তু বাইদেউ আপুনিতো মোক দিম বুলি কোৱাৰ কাৰণেহে মই আহিছিলোঁ আকৌ আজি চা মালতী বুজিবলৈ চেষ্টা কৰ মোৰ ওচৰত বৰ্তমান টকা নাই থকা হ'লে তোক মই কিবা কৰি হ'লেও দি দিলোঁহেঁতেন কিন্তু এতিয়া যদি তোৰ দাদাক খোজোঁ তেওঁ মোক গালি দিব বাইদেউ বিহুত এইবাৰ ল'ৰা ছোৱালীহালক নতুন চোলা দিম বুলি কৈছিলোঁ আৰু বিহুৰ পিঠা বনাবলৈও ঘৰত চাউল নাই আজিকালিতো কম টকাত একো কিনিবই নোৱাৰোঁ 2000 এটা দিয়া হ'লে মই বহুত সকাহ পালোঁহেঁতেন বাইদেউ চা মালতী তই মোক যিমান বেয়া পালেও মই তোক দিব নোৱাৰোঁ মাহটো পূৰ নহওঁতে তই এডভান্স বিচাৰ আৰু এতিয়া তোৰ দাদাও ওলাই গ'ল তই যা মোৰ মাথা গৰম নকৰিবি এই কাম কৰা মানুহবোৰক মৰম কৰিলে বেছি চৰ্চা বিহু আহিছে বুলি টকা লাগে পূজা আহিছে বুলি টকা লাগে মুঠতে কাম একো নকৰে কিন্তু ইহঁতক বছ টকা লাগে হে ভগৱান আমাক কিয় এনে দিন দেখাইছা তুমি বিহুটো আমাৰ অসমীয়াৰ সকলোৰে আদৰৰ মৰমৰ কিন্তু আমি দুখীয়া হ'লোঁ বুলিয়ে কি আমাৰ বিহু পাতিবলৈ মন নাযায় নেকি ল'ৰা ছোৱালী কেইটাৰ মুখলৈ চাব পৰা নাই আজি উৰুকাৰ দিনাখন চাগে সুদা ভাতেই খুৱাব লাগিব ইহঁতক আমি দুখীয়া বুলি আমাক মানুহেও আদৰ নকৰে আমাৰ অন্তৰৰ কথা বুজিবলৈ চেষ্টা নকৰে হে ভগৱান আমাক আৰু ইমান শাস্তি কেতিয়ালৈকে দিবা তুমি আয়ৈ মই পিছল খাই পৰিলোঁ কোন আছে মোক উঠা ভৰি ভাঙিলে চাগে মোৰ ত্ৰিদীপ শুনিছানে ক'ত গ'লা তুমি মই উঠিব পৰা নাইচোন বাইদেউ কি হ'ল আপোনাৰ আৰু ক'ত পৰিলে আপুনি হেৰি চাওঁ উঠকচোন মোক ধৰি উঠক নোৱাৰিছোঁ মালতী বৰ বিষাইছে ভৰিটো ভাঙিলে যেন পাইছোঁ বুজিছ
বাইদেউ কচুকা খালে চাগে কলা হালধি বানি দিম আপোনাৰ ভৰিটোত আপুনি বিহু দিনাখনলৈকে ভাল হৈ যাব কি হ'ল শিখা ইমানকে চিঞৰিছা যে মই বাৰীৰ পাছফালে আছিলোঁ বাথৰুমত তুমি কি কৰি আছা আকৌ দাদা বাইদেৱে ভৰিত কচুকা খালে পিছল খাই পৰিলে বোলে বাথৰুমত ব'লা ব'লা তোমাক হস্পিটেল লৈ যাওঁ বিহুৰ ওচৰত তুমি যদি বিচনাত পৰি থাকা কেনেকৈ হ'ব বাৰু দাদা ময়ো যাওঁ আপোনালোকৰ লগত বাইদেউক কিবা দৰকাৰ হ'বও পাৰে হস্পিটেলত ঠিক আছে মালতী তই এটা কাম কৰ বাইদেউৰ যিমান কাপোৰ কানি আছে তেওঁৰ লাগতিয়াল বস্তুবোৰ আছে চব গাড়ীত ভৰাগে যা মই বাইদেউক দাঙি নিওঁ ত্ৰিদীপ অকণমান জল্দি চলোৱাচোন মোৰ বিষটো বাঢ়ি বাঢ়ি গৈ আছে কেতিয়া হস্পিটেল পাওঁ লাগিছে শিখা এই পালোহিয়ে 5 মিনিটমান লাগিব তুমি অকণমান ধৈৰ্য ধৰাচোন চিন্তাৰ একো কাৰণ নাই মিষ্টাৰ এণ্ড মিছেছ বৰুৱা অলপমান ভৰিত কচুকা খাইছে আপুনি ভাল হৈ যাব মেডিচিন ৰেগুলাৰ লৈ থাকিলেই হ'ল মিষ্টাৰ বৰুৱা মেডিচিনছ কিছুমান মই আপোনাক লিখি দিছোঁ আপুনি ফাৰ্মাচীৰ পৰা লৈ আহিব ঠিক আছে আৰু মিছেছ বৰুৱা দুদিনতে ঘৰলৈও যাব পাৰিব ডোণ্ট ৱাৰি শিখা তুমি ৰেষ্ট লোৱা মই পটককৈ মেডিচিনছখিনি লৈ আহোঁ তোমাৰ হা মই এতিয়া কেনেকৈ বিহুৰ যোগাৰ কৰিম বাৰু ত্ৰিদীপ কিমান যে কাম আছে ঘৰখনত আৰু মই এনেকৈ বিচনাত পৰি আছোঁ বাইদেউ আপুনি কিয় চিন্তা কৰি আছে মই থাকোঁতে মই চব ঠিক কৰি থ'ম বিহুৰ কাৰণে পিঠাও বনাই থ'ম বছ আপুনি সোনকালে ভাল হৈ উঠক তুমি ভাল হৈ উঠি আলহীক যা যোগাৰখিনি দিব পৰা হ'লেই হ'ল বাকী মালতী আছেই নহয় এইকেইদিনচোন ঘৰ তায়ে চাই আছে ল'ৰা ছোৱালীকেইটাকো স্কুললৈ তায়ে পঠিয়াইছে মোকো টিফিন তায়ে বনাই দিছে চবতো হৈয়ে আছে তুমি এনেই চিন্তা কৰিছা তুমি এতিয়া ৰেষ্ট লোৱা মই মালতীৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলোঁ তাইক টকা দৰকাৰ হওঁতে নিদিওঁ বুলি ক'লোঁ কিন্তু আজি তাই মোক কিমান চাইছে কিমান শুশ্ৰূষা কৰিছে হে ভগৱান মোক ক্ষমা কৰি দিবা মই দুখীয়া মানুহ এগৰাকীৰ অন্তৰত বহুত দুখ দিলোঁ বাইদেউ কি চিন্তা কৰি আছে ইমানকৈ অলপমান টোপনি যাওকচোন ডক্টৰে কৈছে নহয় আপুনি সোনকালে ভাল হ'ব বুলি মই অলপ বাহিৰতে বহোঁ ইয়াতে বহি বহি আমনি লাগিছে শিখা তুমি বোলে ঘৰলৈ যাব পাৰিবা ডক্টৰে তোমাৰ ৰিপৰ্টছখিনি চাই মোক ক'লে যে অল অ'কে তুমি আজিয়ে ঘৰলৈ যাব পাৰিবা হয় নেকি ত্ৰিদীপ বৰ ভাল কথা মোৰ ইয়াত থাকি থাকি বৰ আমনি লাগিছিলে আৰু শুনাচোন মালতীয়ে আমাক ইমান সহায় কৰিছে তাইৰ কাৰণে আমিও কিবা এটা কৰিব লাগিব ন ত্ৰিদীপ অঁ শিখা ময়ো কথাটো ভাবিছোঁ তাই এইকেইদিন কমখন কষ্ট কৰা নাই দেই আমাৰ মাইনাক তায়ে স্কুললৈ পঠাইছে স্কুলৰ পৰা আনিছে ঘৰৰ কাম কৰিছে আকৌ মোক অফিচলৈ টিফিন বনাই দিছে মুঠৰ ওপৰত তোমাৰ চব দায়িত্ব তায়ে এইকেইদিন পূৰা কৰি আছে গম পাইছানে মালতী শুনচোন এইটো বিহু বুলি দিছোঁ আমি ঘৰত গৈ চাবিকে আৰু তোকতো একো দিয়াই নাছিলোঁ নহয় ইমান দিনে ঠিক আছে বাইদেউ বিহু বুলিতো পিঠা চিঠা দিছেইচোন আকৌনো বেলেগকৈ কিবা এটা কেলৈ দিব লাগে নালাগে দিয়ক সেই এইজনী কোনোবাই উপহাৰ দিলে নলওঁ বুলি ক'ব নাপায় আৰু শুন ঘৰত গৈ খুলিবিগে ৰাস্তাত আকৌ খুলি খুলি নাযাবি বাইদেউ আপুনি চিন্তা নকৰিব মই সকলো কাম কৰি মেলিয়ে গৈছোঁ এতিয়া যাওঁ সন্ধিয়াই লাগিবলৈ হ'ল শিখা তুমি ভালেই কৰিলা মালতীক উপহাৰ দি বেচেৰি কামত আহিব তাকেই জানানে ত্ৰিদীপ মানুহ লাগিলে ধনীয়া হওক বা দুখীয়াই হওক এটলিষ্ট অন্তৰখন শুদ্ধ হ'ব লাগে এইকেইদিন মালতীয়ে মোক বহুত সহায় কৰিলে তাকো অন্তৰ খুলি ভগৱানে তাইৰ সদায় মংগল কৰক মই তাৰেই কামনা কৰিছোঁ এটা কাম কৰোঁ ব'লা এইবাৰ বিহু মালতীহঁতৰ লগতে চেলিব্ৰেট কৰোঁ নহ'লে নে কি কোৱা বেয়া নহয় কথাটো পিছে আৰু বন্ধুসকল আজিৰ কাহিনীটো চাই আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত নিশ্চয় জনাব আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আৰু আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ